নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। এমাজন বিভাগত যেহেতু চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 4400+ পদ মুকলি হৈছে। নতুনকৈ চাকৰি আহিল। 10 পাছ কৰি আপুনি পদসমূহত আবেদন কৰিব পাৰিব। যেহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে, এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ আছে, লগতে আপোনালোকে কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু এমাজন বিভাগত নতুনকৈ চাকৰি মুকলি হৈছে, 4400+ পদ মুকলি হৈছে, বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, নতুনকৈ চাকৰি আহিছে। 10 পাছ কৰি আপুনি পদসমূহত আবেদন কৰিব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ পদসমূহ মুকলি হৈছে। যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এমাজন ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 4400+ ভেকেঞ্চি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে এটা অভাৰভিউ দিয়া আছে, আপোনালোকক মই অভাৰভিউটো কৈ দিছোঁ। ইয়াতে আপুনি দেখিবলৈ পাইছে যিটো অভাৰভিউ দিয়া আছে, ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে, যিহেতু এমাজন বিভাগৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। টোটেল পোষ্ট ইয়াতে আপুনি 4482টা পদ দেখিবলৈ পাব। কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে ইয়াত বেলেগ ধৰণৰ পোষ্ট আছে, 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে আপুনি বেলেগ বেলেগ পোষ্ট দেখিবলৈ পাব। সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, যিটো আপোনাৰ ডিভি বুলি কোৱা হয়। অনলাইন এপ্লাই ডেটটো আপোনালোকৰ যিহেতু 12 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 21 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতো গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। লগতে অফিচিয়েল ৱেবছাইটটো হৈছে https://www.amazon.jobs। এই ৱেবছাইটত গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া পোষ্ট এণ্ড ভেকেঞ্চি ডিটেইলছটো দিয়া আছে, আৰু যিহেতু টোটেল পোষ্ট আপোনালোকে দেখিবলৈ পাইছে 4400+ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে আপোনালোকৰ নেম অফ পোষ্টটোৰ নামসমূহ হৈছে, পোষ্টসমূহৰ নাম হৈছে, ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ, ট্ৰেন্সপৰ্টেশ্যন ৰিপ্ৰেজেণ্টেটিভ, GOI এছ'চিয়েট, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, ট্ৰিম লিড, কোৱালিটি এছুৰেঞ্চ, চেলিং পাৰ্টনাৰ ছাপৰ্ট এছ'চিয়েট। এই ধৰণৰ আপোনাৰ পদসমূহ দেখিবলৈ পাব। যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, এমাজন বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিহেতু আপোনালোকে গম পাইছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে কাৰণে পোষ্ট মুকলি হৈছে। ইয়াতে আপুনি 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট দেখিবলৈ পাব, 12 পাছৰ কাৰণেও গ্ৰেজুৱেশ্যনৰ কাৰণে আপুনি বেলেগ বেলেগ পোষ্ট দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। পে' স্কেলটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 40,000 পৰা 66,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ইয়াতে আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো হোৱাৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। এপ্লিকেশ্যন ফিজটো ইয়াত আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। লাগিলে আপুনি জেনেৰেলেই হওক, OBC হওক, EWS হওক, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিছোঁ, তাতো গৈ আপোনালোকে আবেদন কৰিব পাৰে। লগতে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ন'টিফিকেশ্যনখন নিজে চেক আউট কৰি ল'ব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে, ন'টিফিকেশ্যনখন চেক আউট কৰি আপুনি আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে, ভাৰতৰ সকলো পুৰুষ মহিলা এই পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দিছোঁ, যিহেতু মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, এডভাৰটাইজমেণ্টৰ লিংক দিছোঁ, তাতে আপুনি নিজে চেক আউট কৰি ল'ব, তাৰপিছতে আপুনি আবেদনসমূহ কৰিব পাৰিব। ষ্টাৰ্টিং ডেটটো হৈছে যিহেতু 12 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 21 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে 21 নৱেম্বৰ আগতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।